নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, CSF কনষ্টেবল নিউ ভেকেঞ্চি ওলাইছে। কেতিয়াৰ পৰা এপ্লাই হ'ব, লাষ্ট ডেট কেতিয়া, কি ডকুমেণ্টছ লাগিব সকলো কৈ আছোঁ। ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এইখিনি পদ মুকলি কৰা হৈছে CSF ফালৰ পৰা। এপ্লাই প্ৰচেছ অনলাইন। এপ্লাই লাষ্ট ডেট 30 ছেপ্টেম্বৰ। পোষ্ট নেম কনষ্টেবল ফায়াৰমেন। চেলাৰী দিয়া হ'ব 21,700 পৰা 69,100 টকালৈ। লেভেল 3। ইয়াত অল ইণ্ডিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 31 আগষ্ট 2024। এপ্লিকেশ্যন লাষ্ট ডেট 13 ছেপ্টেম্বৰ। OBC UR EWS বোৰে 100 ৰুপিজ পে'মেণ্ট কাটিব লাগিব। ST SC এক্স ছাৰ্ভিচমেনবিলাকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। ইয়াতে মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 23 বছৰ হ'ব লাগিব। ST SC সকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC MOBC সকলৰ কাৰণে 3 বছৰ। ইয়াত এপ্লাই কৰিবলৈ হ'লে 12 পাছ কৰিব লাগিব আৰু ছায়েন্সৰ ষ্ট্ৰীম হ'ব লাগিব। বন্ধুসকল, আজি ভিডিঅ'টি যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।